অ শুনিছানে ৰাঘৱ চাব যাও বোলে উঠা 9:15 পৰা আছে দেখোন চব 8:45 যাম যাবানে নযোৱা মোবাইল টিপি আছা দেখোন যাম ৰবা কেতিয়া ইন্টাৰভেলত এতিয়াই যাম ৰবা দে উঠা উঠা Hi guys, আৰু এটা মই নতুন ভিডিঅ লৈ আপোনালোকৰ আগত আহিলো আমি আজি ৰাঘৱ চাব যাম বুলি ভাবিছো তো এতিয়া মানে সাডেনলি মানে যাব লগা হ'ল কাৰণ কি মোৰ মিষ্টাৰ মানে সদায় অফিস থাকে তো তেনেকে মিলাব নোৱাৰে সেই কাৰণে ভাবিছো কি এতিয়াই মানে হঠাৎ মানে যাব লগা হ'ল আমি ৰাঘৱ ফিল্মখন চাব যাব ওলাইছো ৰেডি হৈছো এতিয়া আপোনালোকে চালেনে মোক কমেন্টত জনাই দিব আৰু কেনেকুৱা পাইছে চাই আগৰখন চাই কেনেকুৱা পাইছে আপোনালোকে হেতো মোক জনাই দিব মই তো চোৱাই নাই বাৰু মই তা গৈ কিনে আপোনালোকক কম কেনেকুৱা লাগিছে তো বুলক আমি এতিয়া ফ্ৰেন্ড আহি পালো ইয়াতে আৰু এতিয়া ভিতৰত যাম অকমান ৰখি আছো লিফ্টত যাবৰ কাৰণে ৰখি আছো এতিয়া ভিতৰত তো মোবাইল অন কৰিব নোৱাৰি বাৰু ভিডিঅ' কৰিব নোৱাৰিম আন্ধাৰ হয় যেতিয়া মই ফিল্মখন চাম চাই আহি কিনে বাহিৰত মই আপোনালোকক কম কেনেকুৱা লাগিছে তো ঠিক আছে আপোনালোকে ভিডিঅ'টো হেক নকৰি লাষ্টলৈকে চাব একো একোটা জীৱন কাহিনী কঢ়িয়াই লৈ ফুৰে সেই কাহিনীৰ কিছুমান অধ্যায় আৰম্ভ হয় লাহে লাহে মই ফিল্মখন চাই কিনে আহিলো এতিয়া ঘৰত এতিয়া টাইম হৈছে আপোনাৰ 12:30 বাজিছে মই মানে ভাতত বনাই থৈ গৈছিলো সেই কাৰণে বনাব লগা হোৱা নাই ভাতত এতিয়া খালো খাই কিনে ভাবিলো কি মই আপোনালোকক জনাও কেনেকুৱা লাগিল ফিল্মখন চাই কিনে কাৰণ মই আপোনালোকক কৈছিলো যে মই আহি কিনে আপোনালোকক জনাম তো মানে মই আপোনালোকক জনাব বিচাৰো যে আপোনালোকক যে ফিল্মখন সঁচা কৰি খুবে ভাল লাগিছে মোৰ আৰু আপোনালোকেও যোৱাটো মানে 100% প্ৰিফাৰ কৰো মানে আপোনালোকে যাওক ফিল্মখন চাওক মানে তাত মানে খুব ধুনিয়া আপোনালোকক মানে কোন এটা দিছে তাত মানে খুবে ভাল লাগিছে মৃদুলা বৰুৱা তেওঁক তো আমি সৰুতে মানে দেখিছিলো টিভিত কিন্তু এতিয়া তেওঁ নতুনকে আকৌ আহিছে ফিল্মত আহিছে তাত মানে তেওঁৰ ৰোলটো খুবে ভাল লাগিছে তেওঁৰ এক্টিং খুবে বঢ়িয়া লাগিছে তো আপোনালোকে যাওক চাওক তাত মানে আপোনাৰ হাঁহি কান্দোন গোটেইখিনিয়ে আছে ফিল্মখনত আপোনাৰ যতীন বৰা দাদা তেওঁৰো মানে এক্টিং খুবে ভাল লাগিছে গোটেইকেইটাৰে ভাল নিকিতা গোস্বামী বা তেওঁৰো মানে এক্টিংটো খুব ভাল লাগিছে তো আপোনালোকে যাওক ফিল্মখন চাওক খুব ভাল লাগিছে আৰু নিকিতা গোস্বামী বা আৰু যতীন বৰা দাই যেটো মানে আপোনাৰ সংগত মানে আপোনাৰ ভিডিঅ' বনাইছে হেতু কাশ্মীৰত কৰিছে মানে কাশ্মীৰত কৰিছে এই ভিডিঅ'টো তো ইমানে ধুনিয়া লাগিছে মানে গানটোৰ লগত মানে জায়গাখিনি মানে ধুনিয়া মানে মিলি গৈছে আৰু মোৰো যাব ইচ্ছা আছিল তাত লাডাখৰ ওচৰত এনেকে শুটিং কৰিছে খুব ভাল লাগিছে মানে বাহিৰা ব্যাকগ্ৰাউণ্ডখিনি খুবে ভাল লাগিছে তো এখিনি আছিল আজি ভিডিঅ'টো তো মই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম আৰু নেক্সট মই কিবা এটা নতুন আপোনালোকক ভিডিঅ'ত আকৌ দেখা কৰিম তো আজিৰ কাৰণে ইমানে যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো মোৰ লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব তো আজিৰ কাৰণে বাই বাই